কলৈ গ'ল লখিমপুৰৰ ২ নং খৰিয়াবাৰীৰ বোৱাৰী লাভাৰ ৰাজমিস্ত্ৰী মাৰফত আলী। ৩ সন্তানৰ মাতৃৰ লগত মাৰফত আলীৰ প্ৰেম কাহিনী। মানে ডাঙৰ নবৰ লগত চলি আছিল ৰাজমিস্ত্ৰী মাৰফত আলীৰ প্ৰেম। এতিয়া খুব মূল ঘটনালৈ। কিসমত আলী আৰু ৰাজমিস্ত্ৰী মাৰফত আলী ২ ভাই ককাই। ডাঙৰ নবৰ লগত ৰাজমিস্ত্ৰী মাৰফত আলীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। এবাৰ দুবাৰ নহয় ৩বাৰকৈ পলাই গ'ল ৰাজমিস্ত্ৰী মাৰফত আলীৰ লগত। ইছ কি কৰিলে ৰাজমিস্ত্ৰীৰ মাৰফত আলীৰ আছে ৩টা ল'ৰা ছোৱালী। মাৰফতৰ পত্নী থকাৰ পিছতো কিসমত আলীৰ পত্নী মমতা বেগমৰ লগত চলি আছিল প্ৰেম কাহিনী। প্ৰথমে পলাই গৈছিল, লৈ ৰাখিলে, আকৌ গ'ল, আকৌ লৈ ৰাখিলে, আৰু এইবাৰ একেবাৰে গ'ল ৰাজমিস্ত্ৰী মাৰফত আলীৰ লগত। মমতা বেগমে কিসমত আলীৰ ঘৰৰ পৰা সোণৰ গহনা আৰু ১,৫০,০০০ টকা লগত লৈ উদাও হয় বুলি জানিব পৰা গৈছে। মানে কি সম্পৰ্ক, মানে কি হৈছিলে, মানে আপোনাৰ প্ৰথমতে আপোনাৰ নামটো জনাওক। নামটো মোৰ কিসমত আলী, বয়সৰ নাম মমতা বেগম, ওৰফে ফালানী, আৰু যাৰ লগত গৈছে। কি কৈছে, মানে কি হৈছিলে, আপুনি মোৰ কাহিনীটো কওক, কি হৈছিলে? কাহিনীটো এনেকা হৈছিলে, আগতে মানে এবাৰ দুবাৰ সিহঁতে মানে এনেকে হেৰি কৰিছিলে, কৰাৰ পিছত সি পলাই লৈ গৈছিলে। ছাগলীৰ পৰা মই গৈ পেলাই আনিলো। কাক পলাই লৈ গৈছিলে, কোনে কাক পলাই লৈ গৈছিলে? মাৰফত আলীয়ে পলাই লৈ গৈছিলে। পাছত মই গৈ পেলাই তাৰ মা, মানে মাৰফত আলীয়ে আপোনাৰ ৱাইফক মানে পলাই লৈ গুচি গৈছে? হয়। ঘটনাটো কেতিয়া হৈছে? ঘটনাটো হৈছে প্ৰায় আজি 1 মাহ আগত হৈছিলে এবাৰ। পিছত আকৌ দ্বিতীয়বাৰ থানাত যেতিয়া মানে আনিলো, তেতিয়া থানাৰ পৰা আমাক হেৰি কৰি দিয়াৰ পিছতো আকৌ এবাৰ আজি সিহঁতে পলাই লৈ যায়। 1 মাহ আগতে আপুনি যেতিয়া আপোনাৰ ৱাইফজনী পলাই গুচি গৈছিলে, কাৰ লগতে পলাই গৈছিলে? মাৰফত আলী। হাৰফত আলী? মাৰফত আলী। হাৰফত আলীৰ লগত যেতিয়া গৈছিলে তেতিয়াহ'লে আপুনি আৰক্ষীক জনাইছিলে নেকি? জনাইছিলো। আপোনাৰ থানা কোনটো পৰে? থানা চিলনীবাৰী। চিলনীবাৰী? হয়। চিলনীবাৰীৰ পৰা আৰক্ষীয়ে কি কথা কৈছিলে আপোনাক? আৰক্ষীয়ে কৈছিলে যদি দ্বিতীয়বাৰ আজি ৰাতি 2টামান বজাত মই টোপনিত আছিলো। টোপনিৰ পৰা অহাৰ পিছত মাতিলে যে তোমাৰ ঘৰত আমাৰ ল'ৰা মাকে আহিছিলে। অহা নাই, আহিছে না, মইতো টোপনি গম নাপাওঁ। মাক মাতিছিলে, মা উঠি আহিছে যে তাৰ ঘৈণীয়েকজনী নাই। তেওঁ বিচাৰি গৈছে, বিচাৰি লগে লগে চাৰিওফালে মানুহ ওলাই গ'ল। ওলাই আমি তদন্ত কৰিলো, পোৱা নাই। গতিকে ল'ৰাটো কালি আহিছে ঘৰত।